নমস্কাৰ বন্ধুসকল, কি খবৰ? আৰু পুনৰ আহিছোঁ মই এটা মোৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আৰু আজি বাৰীত আছোঁ। বাৰীত এতিয়া মই নতুনকৈ ভেন্দি দিবৰ কাৰণে এই জেগাডোখৰ চাফা কৰি আছোঁ। ইয়াৰ আগত ইয়াত আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে ফ্ৰেঞ্চবিন আছিলে, আৰু ফ্ৰেঞ্চবিন গছবোৰ এতিয়া প্ৰায় মৰি শেষ হৈছে। আৰু এইবিলাক ফ্ৰেঞ্চবিন গছ তুলি পিনে এতিয়া নতুনকৈ ইয়াত ভেন্দি দিম বুলি ভাবিছোঁ। সেয়ে ভেন্দি দিবৰ বাবে জেগাডোখৰ চাফা কৰি আছোঁ। আৰু ইয়াৰ পিছত কোৰ মাৰি মাটিটো ভাঙি ভেন্দি দিম। আৰু ভাবিলোঁ বহুত দিন ভিডিঅ' বনোৱা নাই বাৰীখনক লৈ, সেইবাবে পুনৰ বাৰীখনৰ পৰাই আজি এটা আকৌ ভিডিঅ' আৰম্ভ কৰিছোঁ। কাম কৰি থাকোঁতে কামৰ মাজতে এটা কথা মনত আহিল, আৰু সেই কথাষাৰকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যিহেতু কাম কৰি থকা মাজতে কাম কৰি থাকোঁতেই সেই কথাষাৰ মনত আহিলে, আৰু কথাষাৰ আপোনালোকৰ আগত শ্বেয়াৰ নকৰি নোৱাৰিছোঁ। কথাটো হ'ল কি, আপুনি যদি সময়ৰ সৎব্যৱহাৰ নকৰে, সময়খিনি যদি আপুনি ভালদৰে ব্যৱহাৰ নকৰে, তেনেহ'লে নিশ্চয় এদিন উপলব্ধি কৰিব যে সময়ৰ মূল্য কিমান আছিলে। আৰু এই কথাষাৰ এইবাবেই ক'বলৈ লৈছোঁ আপোনালোকৰ আগত, যিহেতু আমি বাৰী কৰোঁ, বাৰী কৰাৰ পিছত শাক পাচলিখিনি পাওঁ। শাক পাচলিখিনি যেতিয়া বজাৰত আমি বিক্ৰী কৰিব যাওঁ, সেই বিক্ৰী কৰা জেগাডোখৰ কিনাতে এজন ব্যক্তি প্ৰায়ে আহে চব্জি বিকিবলৈ। ঘৰৰ লোকেল চব্জি যি পায় ঘৰত কৰা সৰু সৰু দুপদমান বস্তু তেখেতে লৈ আহে আৰু সেইখিনিকে বিক্ৰী কৰে। যদিও বা আমাৰ নিচিনা মানুহ সেইখিনি ঘৰত খাবলৈ, নিভেজাল চব্জি বুলি ঘৰত খাবলৈ ব্যৱহাৰ কৰোঁ, ঘৰত খাওঁ, ঘৰত খাম বুলিয়ে ভাবোঁ, কিন্তু তেখেতে সেইটো নাভাবি এই বস্তুকেইটা বিকিবলৈ আহে। আৰু যেনে ধৰক ঘৰত গাখীৰকণ গোটাই বা কুকুৰাই পোৱা কণীকেইটা তেওঁ লৈ আহে বজাৰলৈ, আৰু তেওঁ আমাৰ কাষতে বহে। আৰু যিহেতু তেওঁ প্ৰায় আহি থাকে, এটা কথা জানিবলৈ ইচ্ছুক হৈ যাওঁ যে তেওঁ এই বস্তুকেইটানো কেলৈ ঘৰত নাখায় লৈ আহে। আৰু দেখাত তেখেত ভদ্ৰ ব্যক্তি যেনে লাগে, খুব সম্ভ্ৰান্ত পৰিয়ালৰ এজন ব্যক্তি নিচিনাই লাগে। আৰু সেইবাবে এদিন কথাষাৰ সামৰিব নোৱাৰি তেখেতক সুধি দিলোঁ যে আপুনি দেখাতটো এনেধৰণৰ ব্যক্তিৰ নিচিনা নালাগে, বস্তু বিক্ৰী কৰা ব্যক্তিৰ নিচিনা নালাগে, কিয় আজি এনে পৰিস্থিতিত আপুনি পৰিবলগীয়া হ'ল, এই বস্তুখিনি বিকিবলগীয়া হ'ল? তো তেখেতৰ দুখৰ কাহিনীবিলাক ক'লে। তেখেতে ক'লে যে সময়ত যদি মই মূল্য বুজি পালোহেঁতেন, সময়ক যদি মই সৎব্যৱহাৰ কৰিলোহেঁতেন, টকা পইচা যদি সৎব্যৱহাৰ কৰিলোহেঁতেন, আজি তোমালোকৰ কাষত মই এই জেগাত বহি থাকিব নেলাগিলেহেঁতেন। গতিকে তোমালোককো কওঁ, সময় সৎব্যৱহাৰ কৰিবা। আমাক কয় সময় সৎব্যৱহাৰ কৰিবা, আৰু সময় সৎব্যৱহাৰ কৰিলেহে, টকা পইচাৰ মূল্য বুজি পালেহে তোমালোকে সময়ত তাৰ ফল ভোগ কৰিবলৈ পাবা। কাৰণ কথাটো হ'ল কি, তেখেতৰ দেউতাক এজন ভাল চাকৰিয়াল ব্যক্তি আছিলে, ভাল দৰমহা পোৱা ব্যক্তি আছিলে। আৰু সেই টকাৰে এটা সময়ত তেওঁ খুব ফূৰ্তি কৰিলে। খুব ফূৰ্তি কৰি তেওঁ সেই টকা অবাবতে নষ্ট কৰিলে, আৰু সময়ৰ তেওঁ মূল্য বুজি নাপালে। সময়ত তেওঁ কোনো কাম নিশিকিলে, বা কোনো কামৰ প্ৰতি তেওঁ ইচ্ছা নাছিলে বা নকৰিলে, যাৰ বাবে তেওঁ আজি তাৰ ফল ভোগ কৰিবলৈ পাইছে। গতিকে আপুনি বা মই সময়ৰ যদি সৎব্যৱহাৰ কৰোঁ, সময়ৰ যদি মূল্য বুজি পাওঁ, তেনেহ'লে নিশ্চয় আমি তাৰ ফল ভোগ কৰিবলৈ পাম। নহ'লে আপুনি আপোনাৰ অৱসৰৰ সময়খিনিত, যি সময় আপোনাৰ জীৱনৰ শেষ সময় বা বৃদ্ধ অৱস্থাত আপুনি যদি আজি কাম কৰি যদি দুপইচা নুগুটায় বা সঞ্চয় কৰি নথয়, তেনেহ'লে সেই সময়ত আপুনি মই চলিবলৈ আৰু কষ্ট হ'ব। জীৱনটো দিনক দিনে ইমানেই জটিলতালৈ গতি কৰিছে, ইমানেই জটিলতা হৈছে, পৃথিৱীখন ইমানেই জটিলতালৈ বা যান্ত্ৰিকতা বা প্ৰতিযোগিতালৈ পৰিণত হৈছে
ঠিক তেনেদৰে আমাৰ মানুহবিলাকো আপুনি মই এই জীৱনৰ এই সময়খিনিত বা এই প্ৰতিযোগিতাৰ দৌৰত ক'ৰবাত হেৰাই যাম নেকি, নিচিহ্ন হৈ যাম নেকি, মোৰ কেতিয়াবা ভয় হয়। গতিকে আপুনি যদি সময়ৰ মূল্য বুজি যদি সময় থাকোঁতে যদি দুটকা ইনকম নকৰে, দুটকা পইচা নুগোটায়, তেনেহ'লে তাৰ ফল নিশ্চয় এদিন আমি ভুগিবলৈ পাম। গতিকে সেয়ে মই যিমান যি নহ'লেও মই বিভিন্ন সময়ত বিভিন্ন কাম কৰোঁ। মানে কাম মোৰ বাবে এইটোৱেই কামৰ অৰ্থটো মোৰ এইটোৱেই যে মই পইচা পাবৰ কাৰণে যিকোনো কামেই কৰিম। সেইবুলি মই 2 নম্বৰী চোৰ, ডকাইত, দগাবাজ এইবিলাক কাম মই নকৰোঁ। কষ্ট কৰি দুপইচা ঘটিব পৰা যিকোনো কামেই মই যিকোনো সময়ত কৰিম। কাৰণ মোক পইচাটো সকলো নহয়, তথাপিও আপুনি যদি সময় থাকোঁতে পইচা ঘটি নলয়, দুপইচা ঘটি নলয়, তেনেহ'লে নিশ্চয় এদিন তাৰ বাবে আপুনি পস্তাব লাগিবই নিশ্চয়। সেইবাবে মই সময় থাকোঁতে এই কামবিলাক কৰি যাওঁ। আৰু আজিকালি আপোনালোকে দেখিছেই বা জানিছেই যে আপুনি যদি দুটকা খৰচ কৰিব নোৱাৰে বা দুটকা আপুনি সঞ্চয় কৰিব নোৱাৰে, তেনেহ'লে তাৰ ফল ভোগ বৰ্তমান সময়ত প্ৰত্যেকটো খোজতে আপুনি ভুগিব লাগিব। প্ৰত্যেকটো খোজতে আজিকালি আপুনি পইচা যদি হাতত নাথাকে, তেনেহ'লে আপুনি প্ৰত্যেকটো খোজত দুখ পাব। মানৱীয়তা জীয়াই আছে, কিন্তু এতিয়াও জীয়াই আছে মানৱীয়তা। তথাপিতো আপুনি যদি আপোনাৰ হাতত যদি পইচা নাৰাখে, আপুনি যদি পইচা সৎ সময়ত সৎ জেগাত যদি ব্যৱহাৰ কৰিব নোৱাৰে, তেনেহ'লে আপুনি মই এই সময়ত, এই যান্ত্ৰিকতা যুগত ক'ৰবাত হেৰাই যাম নেকি, তেনেকুৱা মোৰ মাজে মাজে ভাৱ হয়। সেইবাবে মই আপোনালোকৰ আগত এই কথাখিনি নকৈ নোৱাৰিলোঁ, শ্বেয়াৰ কৰিলোঁ। সৰু উদাহৰণ এটা আপোনালোকৰ আগত আগবঢ়ালোঁ। গতিকে আপোনালোককো অনুৰোধ কৰোঁ, কৰ্ম কৰি যাওক, নিশ্চয় এদিন ফল পাবই। আৰু কৰ্মৰ অবিহনে আপুনি মই ভাবোঁ জীৱনত কোনো ক্ষেত্ৰতে আপুনি ছাকচেছ হ'ব নোৱাৰে। গতিকে আজিলৈ ভিডিঅ'টোত ইমানখিনি কথা আপোনালোকৰ আগত মোৰ মনৰ ভাৱখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, লাইক কৰি দিব, নতুনকৈ আহিলে পেজখন ফ'ল' কৰি দিব, আৰু আনে চাবৰ বাবে সুবিধা কৰি দিবলৈ আপোনালোকে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব।